কেজি 100 গ্ৰাম পাইছে আৰু সেই সময়ত তেখেতৰ পৰা ৰেজিষ্টেঞ্চ হোৱাৰ কাৰণে তেখেত পলাবলৈ চেষ্টা কৰাৰ কাৰণে আমাৰ ফালৰ পৰা একজেক্ট গুলি মাৰিবলগীয়া হয় আৰু তেখেত জখম হৈছে। এই ঘৰটো তেওঁৰে নেকি? এই কনষ্ট্ৰাকশ্যন আণ্ডাৰ পাছত তেখেতৰ বুলি গম পাইছোঁ। এতিয়া ভেৰিফিকেশ্যন আমি কৰিম, পিছত গম পাম। ইয়াতে কি কাম বেলেগ কি কাম কৰি থাকিব লাগে? এনেই আমি ডিটেইলছত গম পোৱা নাই, কিন্তু তেখেতৰ কিবা বৰফৰ ইণ্ডাষ্ট্ৰি আছে বুলি গম পাইছোঁ। বাকী আমি তদন্ত কৰিম এতিয়া এই ঘৰ কাৰ নামত আছে, কি আছে, ক'ৰ পৰা আহিছে প্ৰপাৰ্টি, এইবিলাক তদন্ত। ড্ৰাগছখিনি এটা কিবা বিশেষ বস্তুৰ ভিতৰত পোৱা বুলি গম পাইছিলোঁ, কি বস্তু আছিলে? একচুৱেলি এই ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ এটা কফিন ব্যৱহাৰ কৰিব খুজিছিল তেওঁলোকে, সেইটো আমি গম পাইছোঁ। এটা কফিন ব্যৱহাৰ কৰিব খুজিছিল, সেই কফিনটো আমি জব্দ কৰিছোঁ ইতিমধ্যে। ই কিমান দিনৰ আগতে জেলৰ পৰা ওলাইছিলে ছাৰ? জেললৈ গৈছিলে প্ৰায় 6 মাহমান আগতে বোধহয় জেলৰ পৰা ওলাইছে। ড্ৰাগছৰ ক্ষেত্ৰত ছাৰ জেল গ'লে বেছি দিন নাথাকে নেকি? কাৰণ আকৌ ওলাই আহি আকৌ ড্ৰাগছ কৰে, আকৌ একে জেগাতে থাকে, আকৌ একেখিনি মানুহকে বেচে। চাওক, জেললৈ যোৱাটো আৰু তাৰপিছত জেলৰ পৰা ওলাই অহাটো সেইটো বহুত বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। এটা সময়ৰ পিছত বেল পাব স্বাভাৱিক এইটো, গতিকে প্ৰায় 6 মাহমানৰ পিছত হয়তো তেখেত বেল পাইছে। বা কিমান দিনৰ পাইছে সেইটো একজেক্টলি আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব, গম পাব। আমি ৰেকৰ্ড চালোঁ তেতিয়া গম পাম। এতিয়া হয়তো তেওঁ আকৌ আহিব, আকৌ ইয়াতে ড্ৰাগছৰ বেহা কৰিব, কিবা স্থায়ী কিবা ব্যৱস্থা ল'ব পৰা নাযায় নেকি তেওঁলোকৰ পৰা? আমি ইয়াত তেখেতৰ বিৰুদ্ধে আৰু কিছু বেলেগ ধাৰা আছে, আমি প্ৰয়োগ কৰিম হয়তো। আমি তাৰ কাৰণে আমি আলোচনা ইতিমধ্যে কৰিছোঁ। ছাৰ, বিশেষকৈ দেখা গৈছে 39 আৰু 36ত যোনটো সময় আছে তাত ড্ৰাগছৰ বেহাটো বেছিকৈ হয়, এই বিষয়ে কি ক'ব? আপোনালোকে জানে এইটো অসম নাগালেণ্ড সীমান্ত, আৰু এইটো মণিপুৰ হৈ পেলাই এইপিনেদি ড্ৰাগছটো সৰবৰাহ বেছিকৈ হয় আপোনালোকে গম পায়। গতিকে স্বাভাৱিক কথা, এইপিনে যদি সৰবৰাহ বেছি হয় গতিকে ডিটেকশ্যনো বেছি হয়। ছাৰ, বহু সময়ত ডিলাৰ ধৰা বুলি কোৱা যায়, কি ক'ব? কি ক'লে? বহু সময়ত ডিলাৰ ধৰা বুলি কোৱা যায়, যোনসকল প্ৰকৃত ড্ৰাগছ পেডলাৰ তেওঁলোকক ধৰা বুলি কোৱা যায়, এই বিষয়ে কি ক'ব? নহয়, বিভিন্ন সময়ত বেলেগ হয়। কেতিয়াবা কেৰিয়াৰ ধৰা পৰে, কেতিয়াবা পেডলাৰ ধৰা পৰে, কেতিয়াবা মালিক ধৰা পৰে। সেইটো সময় অনুসাৰে নিৰ্ভৰ কৰে এইটো।